এই দোস্ত গুড মৰ্ণিং। আজি ৰাতিপুৱা অলপমান সোনকালে উঠিলোঁ, উঠি পিনে ভগৱানৰ নাম লৈ অলপমান মন্দিৰত ভগৱানৰ নাম ল'ম বুলি আহিলোঁ। আহি কিনে সেৱা চেৱা কৰিম এতিয়া। আৰু আপোনালোকে নিশ্চয় থাম্বনেইল চাই নিশ্চয় গমেই পাইছে ক'ত গৈ আছোঁ। আজি খুব এনজয় কৰিম, আপোনালোকে ফূৰ্তি কৰিব, একদম নাচি বাগি আপোনালোকক দেখাই আছোঁ। আপোনালোকে সমানে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। অলপমানো স্কিপ কৰিলে কিন্তু মজা নাপাব। তো আমাৰ লগত ফূৰ্তি কৰিব লাগিব। ব্লগ দেৰি হৈছে। হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল ৰূপাঞ্চী ব্লগ। আমি আজি এতিয়া যাব ওলাইছোঁ হাৰিয়ানাৰ গুৰগাঁওলৈকে। তাত আছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আশুতোষ বৰপাত্ৰ। তো বিহু ফাংচন চাব গৈ আছোঁ আশুতোষ দাৰ। তো তাত গৈ পিনে আপোনালোকক লগ পাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, একদম মজা ডান্স কৰিম। চাই থাকিব আপোনালোকে ভিডিঅ'টো। দোস্ত এতিয়া আমি যাব লাগে, এয়া আমাৰ গাড়ী আহি গ'ল। এতিয়া যাব লাগে গুৰগাঁও হাৰিয়ানা। এনেই দেৰি হৈছে, দেৰি কৰিব নালাগে। দিল্লীৰ পৰা গুৰগাঁওলৈকে যাব লাগিব। ব্লগ দেৰি কৰিব নালাগে। দোস্ত আমি আহি পালোঁ গুৰগাঁও হাৰিয়ানা। ইয়াত চাওক কেনেকুৱা ধৰণৰ পলিউশ্যন হয়, একদম ধোঁৱা হৈ আছে। আৰু আমাৰ ইয়াতে অসমীয়া সমাজে বিহু ফাংচনখন পাতিছে, আশুতোষ দাক মাতিছে। একদম আমি একদম নাচিম বাগিম, একদম দেখাই আছোঁ আপোনালোকক। ব্লগ এয়া দোস্ত আমি এণ্ট্ৰি কৰিলোঁ, চাওক। দোস্ত আমি এতিয়া ভিতৰত সোমাই আপোনালোকক পৰিৱেশটো দেখালোঁ। চাওক একদম অসমীয়া মানুহ ভিৰ লাগি আছে। ক'ৰ পৰা আহিছে কোনো হিচাপ নাই। চাওক ইয়াত আশুতোষ দা কেতিয়া আহিব গভীৰ অপেক্ষাৰে ৰখি আছে। আৰু লগতে ইয়াত দেখা পাব আপোনালোকে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ আৰু ৰামেশ্বৰ তেলীদেৱেও আছে। চাওক প্ৰাক্তন মুখ্যমন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া। আজি এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট সন্মানিত ব্যক্তি উপস্থিত আছে। দোস্ত ইয়াত চাওক অসমীয়া খাদ্যৰ সম্ভাৰ আছে ইয়াতে। চাওক কি খাদ্য লাগে আমাৰ অসমীয়া খাদ্য, বহুত দিনৰ মূৰত দেখা পালোঁ। আকৌ এবাৰ খাওঁ ব'ল। চাওক ইয়াতে ভাত চব্জি দালি সকলো অসমীয়া খাদ্যই হ'ব আপোনালোকে। লগতে চাওক ইয়াতে মাছ ভাজি, মাছৰ টেঙা, গাহৰি মাংস, আলু পিটিকা পৰ্যন্ত গোটেইখিনি আছে। এতিয়া আমি ধুনীয়াকৈ খাই বৈ আশুতোষ দাদাক লগ কৰিব লাগে। আশুতোষ দাদা গেষ্ট ৰুমত ৰৈ আছে বোলে শুনিছোঁ। তো অলপমান কথা পাতোঁ। চাওক ফটো উঠি আছে সকলোৱে। তো ধুনীয়াকৈ আমি এটা ফটো উঠি পিনে আশুতোষ দাদাক লগ কৰি অলপমান কথা পাতিব লাগে। দোস্ত এয়া চাওক আশুতোষ দাদাৰ লগত কথা পাতিব আহিছোঁ। মানুহজন খুব ভাল হয়, অলপো এটিটিউড নাই, ধুনীয়াকৈ কথা পাতে সকলোৰে লগতে। আৰু আমিও অলপমান কথা পাতিলোঁ। এতিয়া ফটো উঠিব লাগে, স্মৃতি হৈ থাকিব। পূৰৱীয়ে ফটো উঠিলে, লগতে ময়ো একপি ফটো উঠি ৰাখিলোঁ, যাতে ভৱিষ্যতে আমাৰ স্মৃতি হৈ থাকিব পাৰে। এইটো দিনটো সদায় মনত থাকিব। ফটোকেইটা দিওঁতে ভাল নহ'ল, পৰ্ট্ৰেট হৈ থাকিলে। তো তথাপিতো দিছোঁ আৰু।
দোস্ত প্ৰগ্ৰাম খতম হ'ল এতিয়া আমি ৰুমত যাব লাগে বাপৰে ইয়াতে মজা একদম মজা লাগিলে কি কি ক'ম আৰু আপোনালোকক ইয়াতে ডেকা গাভৰু বুঢ়া বুঢ়ী বুলি কোনো কথা নাই একদম পূৰা ফূৰ্তি কৰে পূৰা আনন্দ কৰে বাপৰে কি ক'ম আপোনালোকক ইয়াত চাওক দোস্ত গুগলৰ মেইন অফিচ হয় এইটো গুগলৰ অফিচৰে পৰা গোটেইখিনি কানেক্ট কৰে
আমাক চাওক দেখাই আছোঁ আপোনাৰ হেডকোৱাৰ্টাৰটো মই আগতে এবাৰ দেখা পাইছোঁ তথাপিতো আপোনালোককো দেখালোঁ এবাৰ ব'লক এতিয়া গুড নাইট বাই